কালি পেনশন পাই 5 স্টার হোটেলত খাই আহি আজি মোৰ এই অৱস্থা আজি হাগা আহিছে আজি কি কৰো চলিকেইটা আছে নে নাই একবাৰ পিতি আজি পেনশনৰ পইচা পাইছি কি কয় পাই গেলে ও গুৱাহাটী ৰেডিচন বুলি হোটেলত ভাত খাবা গেছি খাব আজি দলছি ঘৰাক লেগা না খাব বগিলা আখেলদার আনব নাকি তাতে জুৱাই আখেলদার খালি হইয়া বাজাৰৰ পা পিতিক ফোন মাৰিম দে আর আগে আগে পিটি মোক পইচা দিম বুলি কৈছিল আজি ফুৰিব যাবা আপিৰ লগত পেনশনৰ পইচা পাই এ মোকে নিদিলে ভাই মোকো দিয়া নাই আজি নৰুতে আজি খাই আজি পেনশনৰ পইচা পাই খাই ৰেডিচন বুলি গৈছো তাতে খাই আজি পেটটো বেছি বগিলা দিছি আখেলদার হইছে না এ বাইপেৰে মৰলো আখেলদাৰৰ কথা ভাবি কি হৈছে এ ৰেডিচন বুলি গৈছিলো গুৱাহাটী ই পেপটো কিবা হিন্দুস্তান পাকিস্তান কৈ আছে নেকি এই কিবা ঠক ঠকে চাবি আৰু অ বিটি মই দিন পইচা দিম বুলি কৈছিল আপিলত ঘূৰিব যাবা এ সেইবিলাক পিছত হ'ব খাই আছো আগে আখেলদার মই হইছে না গোল্লামুৰি মই খাব মুখত গেছি আজি মোৰ অৱস্থাটো বয়া তহঁতৰ কথা ভাবি ৰ তো খাইছিয়া পিটি পেনশনৰ পইচা পাই গেলে বাৰীক যাবাই লগা হ'ল ৰাতি কি কালি কি খাইছিলো এই ৰাতি 12টা বজাতো আজি পেটটোৱে কৰিছে যাবাই লগা হ'ল কিবা কৰি হ'ল দে মানুহ চকু আঘাত দৰে শান্তি নাই সঁচা কথা আৰু কালি কিনিম বা কি হয় এতিয়া অলপ আৰাম পালো দিছোন আৰাম ৰ এটা হাগিছ লৈ আজা কালি বিয়া খাব যাব লাগব হাগিছ পিন্ধি আব্বা লাগব যা কালি বিয়া আছে আর বিয়া ভাই তহঁতক নামতে দে তহঁতে কি জানবি মোৰ পুৰণা বন্ধু এটা আমাক খাস তহঁতক বয়া পাই মই যাবাই লাগব কালি নেগলিও নহয় মোৰ এনে পেটটো পাইছো ভাল নাপানে এটা হাগিছ লৈ মোক লাগব মই যাবি দে কিনো কৰবি বাকী দোকানৰ পৰা লৈ বিয়াই অ হাৰামুৰা এফালে ভাই বুজি পাইছা না কি হাগিছ কি ভাই কৈছো এ সৰু চলি যেন হাগলি যেন দে হাগিছ মোৰ তোৰ দৰে গাধা নহয় ই আমাৰ জানেই জানে আমাৰ হাৰামুৰা জানে তোৰ দৰে গাধা চলি নহয় তোক এনেই জন্ম দিছো পিটি ভালকে থাক হাগা যাব তোৰ দৰে সেই গাধা চলি নহয় আমাৰ ভাল ই হাৰামুৰা হ'ব পাৰে ইয়াৰ কাম আছে কাম কাম তই জলদি যা তোক মই পেঞ্চনৰ পইচা দিম যা যাবি মই ৰনি হাগিছ লেখিলা হাগিছ কি কৰা ভাই আব্বাৰ হাগা আছে এতিয়া আমাৰ যদি তোৰ সৰু চলিৰে হাগিছ পেম ডাঙৰ হাগিছ নাপা নহয় কি কৰিম এতিয়া হাগা আৰু কি হলা এই বতৰত বাইপেৰে হাগা মানে পিটি এখন বিয়া খাবা গৈছিল পুৰা আঁঠুৰ পৰা মাথাক দিলে পুৰা গৰাক গেলে পুৰা পেট পুৰা হজাম কৰি দিছি পেঞ্চনৰ পইচা পাইছিল নেকি না পেঞ্চনৰ পইচা পাইছি মাংস চাংস আনছি পুৰা ব্ৰইলাৰ আনছি মুদ্দে খাইছি হাগা আহিছি আজ যদি কি মৰে নে যিয়ে এতিয়া কালাবাদ দি এতিয়া হাগিছটো নাই হাগিছ এতিয়া আছে সৰু চলিৰ হাগিছ ডাঙৰ নাই দোকানতো আজিকালি ডাঙৰ হাগিছ নাপে তই এটা কাম কৰিবি বাইপেৰে দুটা দি দিবি গম পাইছা না এই মায়েৰে বিয়াত গাৰু আনিছিল নে বাইপেৰে আনছিল সেই গাৰু ল'বা দিবি সেইটো আনা নাই আনা না বিয়া পাতিব পৰা নাই দেও না সেই গাৰু ল'বা দিবি গালি বেৰে নেকি বা গাৰু নাপে তই যদি আৰু গাৰু নলাৱে তেতিয়া হ'লে তোৰ গৰু চৰু পোৱা না পুহু গৰু আছে গাই আছে হেৰি পুজি আছে না খেৰ আছে এই খেৰ বুজি আগ কচা দিবি খেৰ বুজি দ্ৰব যায় গোবৰ একদম ধুনীয়া কৰিব গোবৰ খাদ্য চাদ্য অলপ ভালকৈ খালি অলপ ভাল হ'ব না হ'ব দে কালি মেডিকেলত দেখি ল'বি একবাৰ দে ভাঙা ঘৰকে যাব লাগিব দে দে যা খাবি মই এতিয়া বিটিছা আছো ভাই আইছা ভাই
হাগিছ নাপলো বিতে এতিয়া কি হ'ব তোমাৰ হাগাত কি ডাঙৰ মানুহ হাগিছ নাই ডাঙৰ মানুহ না আপি চলি আছে সৰুৱে হয়জি কে মানুহ আছে হাগিছ ডাঙৰ মানুহ ওলছি ধুন হাগিছ ওলা না মানে কাৰণটো কি হৈছে জানা না কি ও হাগিছ আছে নেদে ও তো ইয়াতে ভিল্লি বিলাক ফাটি দিব তো হয় ডাঙৰ মানুহ বুঢ়া মানুহ সৰু চলি পিন্ধে হাগিছ এ লাগছিল এটা আনবা লাগছিল এতিয়া মই কি কৰিম এটা উপায় আছে কি আমাৰ চেতাবা যে গাৰু ইঞ্চি বিয়াতে সেই খোপা ল'বা দিছি কুকুৰ তই সেইটো আনবা নৰায়ে হৰে তাৰে আৰু মোৰ বস্তুটো সেই দিবা আহিছে চকু দিবা আহিছে সিটি দিয়ে বাদ দি সিটি কেনচেল গে আৰু এটা উপায় আছে কি আমাৰ যে গৰু খোৱা যে খেৰ কিডাল আছে সেই খোপা ল'বলৈও ভাল হ'ব পুৰাত কোনোবা দিনা পথৰক যাই পাইছে না হা পথৰক যাই পাইছে না খেৰ জিনি নে খেদা কি আইডিয়া দিবা ৰছি কোনি দিছে আইডিয়া গিলা তাৰ এটা দোকানী দিছি কোন দোকানীয়া তে ভালে আইডিয়া দিবা বাৰে তহঁতে কোনোবা গেছে নেকি যি হৈছে আৰু তহঁতে যি হৈছে মই খেৰ হিলো সোপা দি পেলাই যাবাই লাগিব কাৰণ বিয়াখন খাবাই লাগিব বিয়া নাখাকে খাবাই লাগিব আৰু হ'ব আগা মোক নকবি তেতিয়া এতিয়া ডাঙৰ হাগিছ লৈ ডাঙৰ হাগিছ হাগিছ না কথা মোক নকবি মই সোপা দি পেলাই যা বিটি যা ভালকৈ যি খেৰকেইটা ল'বাই লাগিব বিয়াখন খাবাই লাগিব উপায় নাই আৰু মই যাওঁ দে পাইছোঁ দিয়া অলপ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰবি কমেণ্ট কৰবি শ্বেয়াৰ কৰবি আৰু ছাবস্ক্ৰাইব কৰবি আৰু আপোনালোকক ক'লো তলত থকা ঘণ্টাটো বাজে দিব বজাই দিব ভালদৰে হাং কৰি দিবি বাজে থেংক ইউ অল